কিছুমান নিয়ম জগন্নাথ মন্দিৰত গৈ কৰিছোঁ। এয়া আমি গৈছোঁ। কিমান ধুনীয়া মন্দিৰটো। এয়া আমাৰ খুৰী। আমাৰ ল'ৰা পূৰা পাৰ চোৱাত ব্যস্ত। এয়া দেউতা মই আমি চবেই চাকি জ্বলাইছোঁ। সি বাপেকৰ ওচৰত পূৰা মানুহ চাই আছে। এয়া মন্দিৰৰ ভিতৰৰ পৰিৱেশ। কি ধুনীয়া। আৰু সিদিনাখন বহুত ল'ৰা ছোৱালীৰে অন্নপ্ৰাশন আছিলে, তাতেই কৰিছে। আৰু এয়া বাপেকে মোকো উঠাই দিছে অলপমান। সেইত আমাক অঞ্জলি দিছে। নিয়মখিনি কৰি আছোঁ আৰু এয়া জগন্নাথ মন্দিৰ। এয়া বাপেকে নিয়মখিনি কৰি আছে। এতিয়া তাক চাব সি কি কৰে। শুঙাবলৈ কয়, সি খাবলৈ দিব বুলি ভাবে। তাৰপিছত লাষ্টত তাৰ খঙেই উঠি যাব। সেইখিনিত সি চিঞৰিছে আৰু লাষ্টত তাৰ খং উঠি গৈছে, মানে কি কৰি আছে। আৰু ভিডিঅ'টো মই ভইচ অভাৰ দি বনাইছোঁ, কাৰণ মানে ভিডিঅ'টোত পূৰা হুলস্থুল হৈ আছিলে, সেইকাৰণে মই ভইচ অভাৰ দি বনাইছোঁ। সি একদম কেমেৰাৰ ফালে পূৰা চাই লৈছে। এয়া আমাৰ খুৰী, বেংগলীত কাকিমা বুলি কয়, তাৰ লগত ফটো উঠিছে। আৰু এয়া আমি গোটেইকেইজন মিলি, আৰু এয়া আমি তিনিটা ফটো একপি উঠি লৈছোঁ। সি কেমেৰালৈ নাচায়। আৰু এয়া আমি এতিয়া যাব ওলাইছোঁ। ঘৰতো অলপ নিয়ম কৰিছোঁ সৰু সুৰাকৈ, ঘৰৰ মানুহখিনি মিলি। সেইকাৰণে জল্দি যাব ওলাইছোঁ। এয়া মামাকে নিয়মটো কৰাইছে, কিন্তু সেই নিয়মটো কৰোঁতে তাৰ একদম মানে আৰু এয়া কিছুমান ফটো লগাই দিছোঁ, আৰু পিছত ভিডিঅ' কৰা নহ'ল। চ' যিখিনি ফটো উঠিছোঁ সেইখিনি লগাই দিছোঁ। ভাল লাগিলে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰি দিব। এয়া মাহঁতে ফটো উঠি আছিলে, মই কামৰ ধান্দাত গমেই নাপালোঁ কেতিয়া ফটো উঠিলে। যিখিনি স্মৃতি ইয়াতে ৰাখি থৈ দিছোঁ।